নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডাক্তৰ ৰঞ্জন প্ৰতীম দাস মডিটেশ্যন আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত, য'ত আমি কথা পাতিম এনেকুৱা এটা বস্তুৰ ওপৰত যিটো বস্তু আপোনালোকে খায় দৈনন্দিন জীৱনত আপোনালোকে সদায় ইয়াক খায় আৰু হয়তো কিছুমানে ভাল পাই পেলাই খায়, কিছুমানে ইয়াৰ গুণাগুণ জানে, কিছুমানে নাজানে বা কিছুমানে হয়তো জানে যে ই ভাল বস্তু আমাৰ শৰীৰৰ কাৰণে, কিন্তু কিয় ভাল সেই কথাটো আপোনালোকে নাজানে। কিন্তু খাব লাগে খাদ্য বস্তু হিচাপে, নিজৰ প্ৰিয় বস্তু হিচাপে আপোনালোকে দৈনন্দিন জীৱনত নিতৌ খোৱা আহাৰৰ লগত ইয়াক গ্ৰহণ কৰে। বেছিভাগ মানুহে ইয়াক খায়, বহুতে ভাল পায় ইয়াক খায়। মিঠা হিচাপতো পোৱা যায় বা টেঙা হিচাপতো পোৱা যায়। হয়, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই কিহৰ কথা কৈছো। এয়া হৈছে দৈ। আমি আজি কথা পাতিম দৈৰ ওপৰত। দৈ কিয় উপকাৰী আমাৰ কাৰণে, দৈৰ বেনিফিটছ কি কি আমাৰ শৰীৰৰ কাৰণে, তাৰ ওপৰত আমি কথা পাতিম। আপোনালোকে ভাবিব নোৱাৰে যে দৈও এনেকুৱা ধৰণৰ বেনিফিচিয়েল আমাৰ বাবে, এনেকুৱা ধৰণৰ উপকাৰিতা দৈও আমাৰ কাৰণে কৰিব পাৰে। ভিডিঅ'টো চালে নিশ্চয় গম পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষৰ বেল আইকনটো দবাই দিয়ক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক, যাতে যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে মোক ইনষ্টাগ্ৰামত আপোনালোকে সুধিব পাৰে। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে দৈ এক বিশেষ প্ৰ'বায়'টিক হিচাপে কাম কৰে। হয়, আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যসমূহ আমাৰ অন্ত্ৰত, আমাৰ পাচন ক্ৰিয়াৰ ফলত ই পাচন হৈ হজম হৈ পেলাই আমাক শক্তি হিচাপে শৰীৰত যোগান ধৰে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত ভাল বেক্টেৰিয়া বা বেয়া বেক্টেৰিয়া বুলি কোৱা হয়, যাক দুবিধ বেক্টেৰিয়া থাকে আমাৰ পেটত, আমাৰ অন্ত্ৰত, ইন্টেষ্টাইনত। তো এই ভাল বেক্টেৰিয়াসমূহ প্ৰয়োজন হয় আমাৰ খাদ্য হজম কৰাত। খাদ্য যাতে সুচাৰুৰূপে নিয়াৰিকৈ হজম হয় তাৰ সেয়া সহায় কৰিবলৈ আমাৰ অন্ত্ৰত বা ইন্টেষ্টাইনত থকা ভাল বেক্টেৰিয়াই বহু পৰিমাণে হেল্প কৰে। আৰু এই ভাল বেক্টেৰিয়া দৈত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। যদি যিসকল লোকে দৈ নিয়মিতভাৱে খায় সেই তেওঁলোকৰ ইন্টেষ্টাইনত বা অন্ত্ৰত ভাল বেক্টেৰিয়াৰ অভাৱ নহয় কেতিয়াও, আৰু যাৰ ফলত তেওঁলোকৰ হজম শক্তি দৃঢ় থাকে আৰু খাদ্য সোনকালে হজম হয়, পাচন হয়, আৰু যাৰ ফলত পেটৰ যিকোনো ধৰণৰ অসুখৰ পৰা তেওঁলোকে পেটৰ যিকোনো ধৰণৰ ৰোগৰ পৰা তেওঁলোক আঁতৰি থকাত সহায় কৰে দৈত থকা এই ভাল বেক্টেৰিয়াসমূহে। সেয়ে দৈ আমি নিতৌ খোৱা অতি প্ৰয়োজনীয়। ইয়াৰ লগতে দৈয়ে ভাল ইমিউন বুষ্টাৰ হিচাপে কাম কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাত দৈয়ে এক নিৰ্দিষ্ট ভূমিকা পালন কৰে। আমাৰ ৰোগ প্ৰতিৰোধ যি ক্ষমতা সেয়া শক্তি ই বৃদ্ধি কৰাত সহায় কৰে। ইণ্টাৰফেৰন নামৰ এক বিশেষ উপাদান দৈত থাকে আৰু যিয়ে আমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে, আৰু এন্টি ইনফ্লেমেটৰী হিচাপেও দৈ কাম কৰে, কাৰণ ইয়াত বিশেষ প্ৰিবায়টিক থাকে। লগতে হাড়, আমাৰ বন ষ্ট্ৰং কৰাত, হাড় মজবুত কৰাত দৈয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰে, কাৰণ দৈত পৰ্যাপ্ত পৰিমাণৰ কেলছিয়াম আৰু ভিটামিন ডি থাকে। এই ভিটামিন ডি আৰু কেলছিয়ামে আমাৰ বন শক্তিশালী কৰাত বহু পৰিমাণে অৰিহণা যোগায়, আৰু যিটো আমাৰ দৈৰ পৰা পাওঁ। গতিকে দৈ নিতৌ খাওক, নিতৌ দৈ গ্ৰহণ কৰক। এনজিঅ'টেমিয়া কনভাৰ্টিং এনজাইম এক্টিভিটি বা চমুকৈ ACE এক্টিভিটি, এই এক্টিভিটিটোৱে আমাৰ শৰীৰত ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে, আৰু যিসকল লোকে দৈ নিয়মিতভাৱে খায় তেওঁলোকৰ শৰীৰত এই এক্টিভিটি নিয়াৰিকৈ সম্পন্ন হয়, ৰেগুলাৰ বেচিছত সম্পন্ন হয়, যাৰ ফলত তেওঁলোকৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল হৈ থাকে। ইয়াৰ লগতে CLA, দৈত CLA নামৰ এক উপাদান পোৱা যায়, যিয়ে অতিৰিক্ত চৰ্বি আমাৰ শৰীৰত জমা হোৱাত বাধা প্ৰদান কৰে। অৰ্থাৎ যিসকল লোকে দৈ ৰেগুলাৰ খায় তেওঁলোকৰ শৰীৰত অতিৰিক্ত চৰ্বি জমা হ'ব নাপায়। অৰ্থাৎ দৈয়ে এক প্ৰকাৰ ওজন কমোৱাটো আমাক সহায় কৰে। গতিকে দৈ খাওক, হাৰ্ট ডিজিজৰ পৰা আঁতৰাই ৰাখক নিজকে, ওজন কমোৱাত সহায় কৰক, লগতে বিভিন্ন ধৰণৰ প্ৰিবায়টিক হিচাপে গ্ৰহণ কৰক, যাতে পেটৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰে। দৈৰ চমৎকাৰী এয়া কিছুমান উপকাৰিতা। আমি এক বিশেষ উপকাৰিতা দৈৰ, হয়তো বহুত লোকে এই কথাটো নাজানে বা হয়তো কিছু কিছু লোকে জানে। ভেজাইনেল ইনফেকচন, ইষ্টৰ ফলত মহিলাসকলৰ ভেজাইনেল ইনফেকচন হোৱা দেখা যায়। কিন্তু যিসকল মহিলাই দৈ নিয়মিতভাৱে গ্ৰহণ কৰে, নিয়মিতভাৱে দৈ খায়, তেওঁলোকৰ ভেজাইনাৰ ইষ্ট বেলেঞ্চ হৈ থাকে, যাৰ ফলত তেওঁলোকৰ ভেজাইনেল ইনফেকচনৰ পৰা আঁতৰি থাকে। যোনিৰ ইনফেকচনসমূহৰ পৰা তেওঁলোক আঁতৰি থাকে, যিসকল মহিলাই দৈ ৰেগুলাৰ বেচিছত খায়, কাৰণ দৈত থকা উপাদানে ইষ্ট বেলেঞ্চ কৰি ৰাখে মহিলাসকলৰ ভেজিনাৰ। গতিকে দৈ নিয়মিতভাৱে মহিলাসকলে খোৱা উচিত, যাতে তেওঁলোকৰ যিকোনো ধৰণৰ ভেজাইনেল প্ৰব্লেমৰ পৰা, ইনফেকচনৰ পৰা আঁতৰি থাকিব পাৰে। গতিকে দৈৰ আমি হয়তো নাজানো যে দৈৰ ইমানখিনি উপকাৰিতা পোৱা যায়। আমি দৈ খাব লাগে কাৰণে খাওঁ, কিছুমানে ভাল পাওঁ কাৰণে খাওঁ, কিন্তু দৈ
আমি এটা ঘৰুৱা ঔষধ হিচাপেও গ্ৰহণ কৰিব পাৰোঁ। আমি যদি দৈ ৰেগুলাৰ খাওঁ আৰু যদি মনত ভাবি লওঁ যে দৈ খালে এইকেইটা আমি ৰোগৰ পৰা আঁতৰি থাকিব পাৰিম, নিশ্চয় আপুনি আঁতৰি থাকিব পাৰিব। পেটৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব, ভেজাইনেল ইনফেকশ্যনৰ পৰা আঁতৰি থাকিব পাৰিব, হাৰ্ট ডিজিজৰ পৰাও কিছু কিছু পৰিমাণে আঁতৰি থাকিব পাৰিব। লগতে ৰোগ প্ৰতিৰোধ হ'ব আৰু আপোনাৰ ওজন কমোৱাটো দৈয়ে সহায় কৰিব। গতিকে দৈ খাওক আৰু স্বাস্থ্যৱান হৈ থাকক। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো দবাই দিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আজিলৈ আহোঁ, নমস্কাৰ।